নমস্কাৰ, পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। প্ৰথমে দেখুৱাইছোঁ আপোনাৰ এয়া খুব এটা ধুনীয়া মৰম লগা চিনেৰিয়া ফুল। চিনেৰিয়াটো উইণ্টাৰ ছিজনত নুফুলে, স্প্ৰিং ছিজনতে ফুল ফুলা দেখা যায়, খুব পলমকৈ ফুলা দেখা যায়। পুলিটো যিমানেই সোনকালে ৰুৱক তথাপি ই পলমকৈ ফুলে। আৰু এইটো এটা লোকেল ভেৰাইটিৰ এজেলিয়া, খুব সুন্দৰ ধুনীয়া, যিটো ফুল সদায় মোৰ বাগিচাত যেতিয়া ফুলি থাকে তেতিয়া প্ৰতিজন গ্ৰাহকে বিচৰা দেখা যায়। আৰু ইয়াৰ ৰংটো অতি মৰম লগা নহয়নে? ইমান মৰম লগা নহয়, কিন্তু এতিয়া ফুলি আছে হয়, সদায় বৰষুণ দিছে জানে। যেতিয়া ই ফুল ফুলে তেতিয়া সদায় বৰষুণ দি থাকে আৰু শিল বৰষুণো পৰা দেখা যায়। সেইটো কাৰণে মনটো বেয়া লাগে, বেছি দিন ৰাখিব নোৱাৰোঁ, সেইটো কাৰণে বহুত বেয়া লাগে। প্ৰতি বছৰে ডাল মই খুব 6টা বা 7টাহে বচাব পাৰোঁ, মানে বচাবলৈ নোৱাৰোঁ। কাটিং যদিও কৰোঁ নাবাচে। ইয়াৰ শিপাটো ওলাবলৈ বহুত সময় লাগে, প্ৰায় মানে পলমকৈ ওলোৱা দেখা যায়। কেতিয়াবা 4 মাহ 5 মাহ এনেকুৱা সময় লাগি যায়। সেইটো কাৰণে ইয়াৰ কেতিয়াবা যদি শিলি যায় ডালটো তেতিয়া নাবাচে। সেইটো কাৰণে খুব কম মই বচাব পাৰোঁ আৰু বহুতে বিচাৰি আছে এতিয়ালৈকে, প্ৰত্যেকেই বিচৰা দেখা যায়। এইটো ৰংটো প্ৰায় কমনে বুলি ক'ব পাৰি, বহুতৰ ওচৰত আছে আৰু এতিয়া ইমানকৈ ফুলিছে। আৰু চাবচোন, এইকেইদিন আকৌ ধাৰাসাৰ বৰষুণ দিব আৰু এদিন বা দুদিনতে সৰাই পেলাব। এতিয়াও ফুলি আছে বাৰু এনেকৈ। ইয়াৰ যত্ন একেবাৰে নালাগে। আপুনি যদি আপোনাৰ বাগিচাখন ডাঙৰ হয় মাটিতে ৰুই দিয়ক। এই লোকেল ভেৰাইটি এজেলিয়াবিলাক খুব ধুনীয়াকৈ ৰুব পৰা যায়। কিন্তু স্প্ৰিং ছিজনতে ফুল ফুলে কাৰণে, আৰু বৰষুণো দিয়ে ফাগুন মাহত বেছিকৈ ফুলে। এনেই বেলেগ সময়খিনিত কম পৰিমাণে এপাহ দুপাহকৈ ফুলা দেখা যায়। যত্ন মই একেবাৰে নলওঁ দেই, প্ৰতি বছৰে অলপ গুৰিতে মাটি চপাই দিওঁ, সিমানেই ইয়াৰ যত্ন। পানীও সদায় নালাগে। আৰু এয়া হৈছে ডাবল ইমপ্ৰেশ্যন। বহুতো ৰং মই এতিয়া সংগ্ৰহ কৰি ৰাখিছোঁ। মই মেলাত মই যিখিনি সংগ্ৰহ কৰিছিলোঁ বা নিজে গোটাইছিলোঁ সেইখিনি সকলো বিক্ৰী হৈ গৈছে আৰু 2-এটাহে থাকিলে। আৰু এতিয়া আকৌ সাজু কৰি তুলিলোঁ। খুব ধুনীয়া সুন্দৰ ধুনীয়া ৰঙা, পিংক আৰু অৰেঞ্জ কালাৰ পাব, পিচ কালাৰ পাব আৰু অতি সুন্দৰ ধুনীয়া, মানে হেল্ডি পুলিবিলাক খুব সুন্দৰ ধুনীয়া। আৰু পাৰ্পল কালাৰটোৰ মাজতে হোৱাইট এটা বিন্দিৰ দৰে আহিছে, খুব মৰম লাগিছে সেইটো কাৰণে। আৰু ৰখা স্থানটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনাৰ ফুলজোপাত ডাইৰেক্ট ছানলাইট পৰিছে, বেছি সময় ৰ'দ পৰিছে, তেতিয়াহ'লে ইয়াৰ ৰংটো অকণমান ডিপ পাৰ্পল দেখা যায়। আৰু যদি ইয়াতে ৰ'দ পৰা নাই তেতিয়াহ'লে অলপ পাতল ৰঙৰ দেখা যায়। খুবেই সুন্দৰ ধুনীয়া হেল্ডি, আপোনালোকক দেখুৱালোঁ। কেতিয়াও ডাবল ইমপ্ৰেশ্যন নমৰে। মাত্ৰ ইয়াৰ যত্নৰ বিষয়ে অকণমান জানি লওক আৰু ইয়াৰ ছাপৰ্টিং ছইলটোৰ বিষয়ে অকণমান জানি লওক। পানী কেনেকৈ দিব সেইখিনি বিষয়ে জানি লওক। মই ইয়াৰ ওপৰত বহুত ভিডিঅ' দিছোঁ, কাৰণ প্ৰত্যেকৰ মুখতে এটাই কথা যে মৰি যায় কিয়, এটাই প্ৰশ্ন মই সদায় কৈ আছোঁ। আপোনালোকে ভিডিঅ'বোৰ যদি সম্পূৰ্ণকৈ নাচায় সেয়া মোৰ দুখ নহয়, আপোনালোকে স্কিপ কৰি চায় আৰু সেইটো কাৰণে গম নাপায় যে মই কি কৰি আছোঁ। কাটিঙৰ পৰাই হয়, কাটিং বনাই থাকক ৰুই থাকক, কাটিং বনাই থাকক ৰুই থাকক, কেতিয়াও ইমপ্ৰেশ্যন নমৰে। ইমানেই ক'লোঁ। আৰু খুব সুন্দৰ ধুনীয়া। যদি আপোনাৰ ইয়াত থকা ৰং আপোনাৰ ওচৰত যদি নাই তেতিয়াহ'লে মোৰ পৰা ল'বলৈ পাৰিব বা বেলেগ ঠাইৰ পৰাও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। অৰেঞ্জ কালাৰটো আছে দেই, আৰু পিংকৰ ডাৰ্ক পিংকটো আছে, খুব সুন্দৰ ধুনীয়া ৰঙৰ। আৰু পাৰ্পলৰ এটা মাজত বগা ফুট থকা পাৰ্পল ভেৰাইটিটো পাব আৰু পিচ কালাৰ পাব। মোৰ এই ফুলটো অতি মৰমৰ। হয়তো ফুলৰ ভিতৰত বুলি ক'লেও বেয়া কোৱা নহ'ব। মই ইমান মৰম কৰোঁ এই ফুলটো, সেইটো কাৰণে মোৰ ওচৰত প্ৰতি বছৰে থাকে। আপোনালোকৰ ওচৰতো থাকিব যদিহে মৰম কৰে, ইয়াক যদিহে যত্ন কৰে। মই বাৰে বাৰে দেখুৱাইছোঁ, আপোনালোকে ইয়াৰ ওপৰত ভুল ধাৰণা লৈ নাথাকিব আৰু যত্ন ল'ব আৰু ফুলজোপা সদায় বাচি থাকিব। এইবাৰ ডাইনথাছৰ ৰংবোৰ খুব সুন্দৰ দেখা গৈছে। ইমান ডিপ কালাৰ, ডিপ ৰঙৰ নহয়, মানে ভাল লাগে, ৰংটো ভাল লাগে, খুব জিলিকি থাকে বাগিচাখন। আৰু এয়া হৈছে লেডিজ পাৰ্চ। এতিয়া স্প্ৰিং ছিজনৰ পৰা ফুলা আৰম্ভ কৰিব, কিন্তু স্প্ৰিং ছিজনৰ ফুল দেই। আৰু এয়া হৈছে ফ্লক্সটো খুব ধুনীয়া সুন্দৰ ৰংবিলাক। এইবিলাক অনলি মই 60-70 ডাঙৰ ডাঙৰ পটত মই দি ৰাখিছোঁ আৰু আপোনালোকে পাব। এইটো ডাইনথাছ নহয়। আৰু জেৰেনিয়াম পাব এভেইলেবল।
এতিয়াও পাব মোৰ ওচৰত জেৰেনিয়াম। পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। ধন্যবাদ।